दोस्तों वेलकम टू माय चैनल। तो काली राति बोले बरषुण दिले बोले मैं शुई आছিলোঁ গমেই নাপাওঁ ৰাতি শুয়ে থাকিম কেলা মানে সেই কালি হেৰি শুই আছিলোঁ তো বৰষুণ দিলে बोले পথাৰত কিমান কি পানী হ'ল তো ট্ৰেক্টৰ চেক্টৰ হাল বাব পৰা হৈছে না হোৱা সকলোখিনি দেখা যাম। তো গাঁৱলীয়া ল'ৰা গাঁৱলীয়া পৰিৱেশ তো গাঁৱৰ ভিডিঅ' বনাম ন। তো বেছিকেইদিন আৰু বাইকখন ল'ম বিন্দাছ য'ত ত'ত যোৱা ভিডিঅ' চিডিঅ' বনাম। তো আজি মোৰ লগত যাব আমাৰ টপা গাই কেলা মানুহ এটা পাই কেলা মোতকৈ 10 গুণ চফা কেলা ইয়াৰ নামটো কেলা ৰাজ কেলা। তো বেয়া চেয়া কথা কৈছোঁ বেয়া চেয়া নাপাওঁ বিন্দাছ তেতিয়া চলো। তো আমি দুটা এতিয়া পুৰা বিন্দাছ খোজকে গৈ আছোঁ খোজকে যাম কেলা এনেও কেলা বাইকত যাম নি পথাৰলৈ গৈছোঁ। তো গৈ আছোঁ আমাৰ এটা এই টপাকাই গৈ আছে মোতকৈ চফা কৰি আছে এই আমাৰ ককা কিবা কিবি কাম বন কৰি আছে ককা ওচৰত মোবাইল দিবলৈ ভয় লাগে। তো চালোঁ তো এয়া আপোনালোকে পৰিৱেশ দেখিছে মই হাতখন দি ভিডিঅ' বনাই আছোঁ নহ'লে কিবা বগা বগা হৈছে। তো সৌ তাতে আমাৰ পথাৰ আছে তো পথাৰত পানী চেনি হৈছে নে আমি চাওঁগৈ। তো আগত আমাৰ টপাকাই গৈ আছে পূৰা ইয়াৰ একশ্যন চক গাইছ তো বিনাশ বুলক কেলা তো পানী চেনি হৈছে আৰু যে আপোনালোকে দেখিবলৈ পাই যে পথাৰত পানী চেনি অলপমান হৈছে বাৰু নাহোঁ বুলি নকওঁ। তো মানে হাল বাব পৰা হৈছে আৰু আমাৰ টপাকাই নামি কৰি চাইছে। তো আপোনালোকে দেখি আছে বিনাশ পানী চেনি অলপ হৈছেই। তো এতিয়া হালটো বোৱাৰ বাদে আৰু বেলেগ কাম নাই পানীত নামি এতিয়া লাহে ধীৰে আৰু তো এতিয়া সেয়াই আৰু বেলেগ পথাৰত হৈছে নহয় চাই লওঁ অলপ চলপ সকলোখিনি দেখাই গৈ থাকিম অলপ। বহুত দিনৰ মূৰত এনেকুৱা এখন আকাশ দেখিবলৈ পাইছোঁ গাইছ বহুত দিনৰ মূৰত বুলি ক'লোঁ আৰু বহুত দিনৰ মূৰত মানে আৰু এইখন আকাশ এয়া পথাৰ আৰু এয়া আমি আৰু এয়া আমাৰ টপাকাই যি পুৰা বিন্দাছ গছৰ ওপৰত উঠি আছে। তো পৰিৱেশটো কেনেকুৱা লাগিছে চাম অকণমান আগত আছোঁ আম গছ দেখিছোঁ আম চাম আছেনে চাওঁগৈ তাকে জিলিকিছে কেলা আম দুটামান এতিয়া আম আছে আম খাম কেৱল পথাৰত কিবা কিবি হাঁহ আছে চৰি আছে দেখিয়ে মজা লাগিছে। সৰুটো আমাৰ টপাকাই ৰখি আছে মই ভিডিঅ' বনোৱাৰ কাৰণে। তো এয়া ৰাজহাঁহ তো মানে পথাৰত মানে বৰষুণ দিয়াৰ পাছত মানে হাঁহ যেন থাকে দেখিয়ে মজা। তো সেইখিনিতে আম গছজোপা আছে তো আমাৰ টপাকাই ৰখি আছে মোৰ কাৰণে চালোঁ এইজোপাই আম গছজোপাটো আম ওপৰত চালোঁ আম কেইটামান আনিছে ডাউকি চাউকি নাই। তো আমাৰ টপা ভাই আম এটা পালে তো আমটো টেষ্টটো কেনেকুৱা একচাট সুধি লওঁ ভাই আমটো খাবলৈ কেনেকুৱা মিঠা সঁচাকৈ ভালনে? তো আমটো বোলে খাবলৈ ভাল মই এটা পাৰিবলৈ চেষ্টা কৰোঁ ৰ'ব একচাট। তো গাইছ কেমেৰাটো অলপমান বেয়া হ'ল আম এটা পাই গ'লোঁ গাইছ মিঠা আছে বে খাবনে গেলা আহিছোঁ খাবলৈ কমাই গৈ 5 টং মজা লাগিছে খাই। এতিয়া আমাৰ টপাকাই খালে টপাকাই 10টামান খালে মই এটা পাইছোঁ খাবলৈ আৰু পাৰিম এতিয়া আৰু চাই থাকক। তো আজি পথাৰখনক আমি তাত বাই বাই কৈ আজি টপা খুটি আমি ঘৰলৈ গৈ আছোঁ চলো 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 অ' কি টুপি এৰি থৈ গৈছিল মই এটা কাইলৈ আকৌ খাবলৈ যোৱাটো লৈ আহিম তো গাইছ টুপি এৰি থৈ গৈছে এলে চলো আজিলৈ বাই বাই পুনৰ পাম নেক্সট ভিডিঅ'। তো নেক্সট ভিডিঅ'ত আমি আকৌ লগ পাম নেক্সট ভিডিঅ'ত আমি হাল বোৱা ভিডিঅ' বনাই দিম। তো চলো বাই বাই।